हेलो फ्रेंड्स केने आसे आपनालोक आशा करो सकलो भाले आसे तो फ्रेंड्स আজি আমি বনাম হাইড্ৰোজেন বেলুন আৰু সেই হাইড্ৰোজেন বেলুন লৈ আপুনি বহুত এনজয় কৰিব পাৰিব এৰি দিলে ওপৰৰ ফালে গৈ থাকিব আপুনি লৈ টাইম পাস কৰিব পাৰিব তো বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো আৰু চাও আমি এটা হাইড্ৰোজেন বেলুন ঘৰতে কেনেকৈ বনাব পাৰিম তো বলক ভিডিওটো আৰম্ভ কৰো তো फ्रेंड्स এই হাইড্ৰোজেন বেলুনটো বনাবৰ কাৰণে মই লম এটা কাঁচৰ বটল গ্লাছৰ এটা বটল আৰু তাত ভৰাই লৈছো মই পানী ফাৰ্ষ্ট লাগিব আমাক এই গ্লাছৰ বটল আৰু তাত ভৰাই লৈছো পানী এটো আমি ৰাখিলো দুই নম্বৰতে আমাক লাগিব কষ্টিক সোডা হয় কষ্টিক সোডা এটো ড্ৰেইন ক্লিনিং দোকানত পোৱা যায় কষ্টিক সোডা আৰু বস্তুটো বতাহৰ সংস্পৰ্শ অহাৰ লগে লগে এটো অটোমেটিক গলিব ধৰে সেইকাৰণে মই এটা বটলৰ বস্তুটো ভৰাই ৰাখিছো কষ্টিক সোডা লাগিব আৰু আমাক দৰকাৰ হ'ব এলুমিনিয়াম ফয়েল যোনবিলাক বস্তু পেকিং চেকিং কৰা কামত লগাই এলুমিনিয়াম ফয়েল তো হেতু লাগিব আমাক এলুমিনিয়াম ফয়েল আৰু আমাক লাগিব এটা সিম্পলি এটা বেলুন তো আমাৰ গোটে বস্তু ৰেডি হৈ গল তো আমি সিম্পলি এটা কি কৰিম যোনখিনি পানী আছে এই পানীখিনিত আমি কষ্টিক সোডাখিনি মিলাই দিম আৰু তাৰ পিছত তাত যোনটো এলুমিনিয়াম ফয়েল আছে সেইবিলাকৰ সৰু সৰু টুকুৰা কৰি আমি তাত দি দিম যেতিয়া কষ্টিক সোডা আৰু এলুমিনিয়ামৰ লগত এটা ৰিঅ্যাকশন হয় তেতিয়া কি হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে তো বলক আমি গোটে কামখিনি সেটআপটো কমপ্লিট কৰি লম তো फ्रेंड्स প্ৰথমতে ললো আমি কষ্টিক সোডা আৰু এটা ঢালি দিম এই পানীৰ ভিতৰত তো फ्रेंड्स আমি কষ্টিক সোডা পানীৰ লগত ভৰাই ললো দেখা পাইছে এতিয়া আমি অলপ মিক্স কৰি লম বস্তুটো ধুনিয়াকৈ মিক্স কৰি দিম কষ্টিক সোডাটো কষ্টিক সোডা মিক্স কৰি দিলো লগে লগে পানীটো পুৰা হিট হ'ব ধৰিছে তো আমি ইয়াক অলপ কুলিং কৰি ঠাণ্ডা কৰিব লাগিব সেইকাৰণে আমি এটা বালটি ভিতৰত ইয়াক সুমুৱাই ৰাখিব লাগিব নহলে এটো গৰম হৈ গলে ফাটিও যাব পাৰে তো আমি ইয়াক বালটি এটা ভিতৰত আমি অকন ঠাণ্ডা হ'ব কাৰণে থৈ দিম সো फ्रेंड्स এটো বহুত হিট হৈ আছে সো আমি ইয়াত পানীত অলপ জুৱাই দিও যাতে ই ঠাণ্ডা হওক তো फ्रेंड्स আমি এতিয়া কি কৰিম সিম্পলি ইয়াত এলুমিনিয়াম যোনবিলাক ফয়েল আছে হেবিলাক সৰু সৰুকৈ পিস কৰি আমি ইয়াত পানীত দি দিম তো फ्रेंड्स দেখিছে আমি এলুমিনিয়াম ফয়েল বিলাক এই পানীৰ ভিতৰত আমি দি দিলো কষ্টিক সোডা মিক্স থকা পানীৰ ভিতৰত আৰু এতিয়া বটলটো হিট হ'ব লৈছে আৰু দেখিছে এলুমিনিয়াম আৰু ইয়াৰ লগত ৰিঅ্যাকশন আৰম্ভ হৈ গৈছে তো আমি এটা সিম্পলি কি আমাৰ যোনটো বেলুন আমি ইয়াৰ মুখত লগাই দিম আৰু ওয়েট কৰিম কিমান সময় দি গেছটো প্ৰডিউস কৰি গলে বেলুনটো আমাৰ লাহে লাহে ভৰি যাব তো বলক আমি ইয়াৰ ফ্ৰণ্ট মুখত বেলুনটো এটা লগাই দিম পিছে ইয়াৰ ফ্ৰণ্টত আমি বেলুনটো লগাই দিলো আৰু বটলটো লাহে লাহে হিট হৈ থাকে সো আমি অলপ হিট হোৱাৰ লগে লগে এখন পানীত খুমুৱাই অলপ ঠাণ্ডা কৰি লম আমি এটা ওয়েট কৰিম গেছটো প্ৰডিউস হোৱাত আৰু বেলুনটো হাইড্ৰোজেন গেছটো ফিল হোৱাত তো বলক ওয়েট কৰো আৰু চাও কিমান সময় লাগে এই বেলুনটো ফিল হ'বৰ কাৰণে তো फ्रेंड्स দেখা পাইছে বেলুনটো লাহে লাহে ফুলিব ধৰিছে এই ফুলি আছে আৰু বটলটো হিট হৈছে ইয়াত ভিতৰত চাওক ৰিঅ্যাকশন চলি আছে দেখি আছো এলুমিনিয়াম ফয়েল বিলাক পুৰা উতলি থাকি আছে আৰু ইয়াৰ সব গেছটো প্ৰডাকশন হৈ আছে আৰু ইয়াৰ বেলুনৰ ভিতৰত গেছটো লাহে লাহে সোমাই আছে তো আমি আৰু অলপ ওয়েট কৰো বটলটো হিট হৈছে সো আমি বটলটো অলপ পানীৰ ভিতৰত ভৰাই দিম যোনবিলাক আমি এলুমিনিয়াম ফয়েল দিছিলো ইয়াৰ ভিতৰত এলুমিনিয়াম ফয়েল বিলাকক দেখাই আছো আপোনাৰ কি অৱস্থা হ'ল এবিলাক চাওক পুৰা জ্বলি সাৰখাৰ কষ্টিক সোডাই পুৰা গুটে ৰিঅ্যাকশন কৰি গুটেবিলাকক পুৰা জ্বলাই পেলা দেখিছে পুৰা এটা চাই হৈ আছে ইয়াৰ ভিতৰত একো নাই মই দেখাই আছো চাওক পুৰা চাই হৈ গল গুটেবিলাক
সো ফ্ৰেণ্ডছ চাব পাৰে আমাৰ হাইড্ৰজেন বেলুন পুৰা মোটামুটি ৰেডি হৈ গ'ল। তো আমি জাষ্ট এতিয়া চিম্পুল ফুটা এডাল দি আমি ইয়াত বান্ধিম আৰু ইয়াত বাহিৰত উৰাই চাম ই কেনেকা উৰে কেনেকুৱা লাগে দেখিবলৈ। তো বলক আমি ইয়াত ফুটা এডাল দি ইয়াত বান্ধি লওঁ। তো ফ্ৰেণ্ডছ চাব পাৰে এই ওপৰৰ ফালে গৈ আছে চাওক এই এৰি দিলে ওপৰত যায়গৈ এইটো তলত নমাই আনিছোঁ। এতিয়া ইয়াক এৰি চাব ওপৰৰ ফালে যায়গৈ। এয়া মই ফুটাডাল এৰিলোঁ এয়া চাওক বেলুন ওপৰত গুচি গ'ল। এতিয়া এইটো পুৰা হাইড্ৰজেন গেছেৰে ভৰপূৰ। তো সি খালি ওপৰলৈ যাব বিচাৰে। তো আমি বাহিৰত এবাৰ উৰাই চাওঁ কিমান ওপৰলৈ উৰে। তো বলক এবাৰ বাহিৰত যাওঁ এবাৰ ওপৰলৈ ইয়াত উৰাই চাওঁ। Got pulled into the tide of something real. Somehow I lost you on the way. I assumed you left me behind. Lifeless days and sleepless nights, so tired of it. I can't get you off my mind, can't forget it. Now I know what I've got to do is find my way back to you. সো ফ্ৰেণ্ড দেখিলে বাহিৰত ভিউ দেখালোঁ আপোনালোকক। পুৰা ওপৰলৈ আপুনি যিমান আহিব ওপৰলৈ গৈ থাকে বহুত এণ্টাৰটেইন লাগে। আপোনাৰ টাইমটো পাছ কৰিব পাৰে ধুনীয়া ভাল লাগে এইটোৰ লগত। তো আপুনি ঘৰতে এনেকৈ বনাব পাৰে হাইড্ৰজেন গেছ বেলুন। তো সেইটোৱে আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। লগ পাম অন্য এটা ভিডিঅ'লৈ। এইটো এতিয়াৰ কাৰণে বাই।